এইফালে মায়ে বনাই আছে পায়স আৰু কোমল চাউল দি। গুড মৰ্ণিং এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। প্ৰাৰ্থনা কৰোঁ সকলো ভালে কুশলে থাকক সদায়। আৰু এয়া চাওক ইমান বৰষুণ ৰাতিপুৱাই ভাবিলোঁ বৰষুণ আজি ভিডিঅ'টো কেনেকৈ আৰম্ভ কৰোঁ, বৰষুণৰ জেগাৰ পৰাই বোলো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰা হওক। সেইবাবে আমাৰ এইফালে কিমান পূৰা বতাহ ধুমুহা বৰষুণ এইকেইদিন আহি আছে বোলো আজি অকণমান আপোনালোককো দেখুৱাওঁ। এয়া চাওক ৰাতিপুৱা শুই উঠিয়ে অলপ দেৰি হ'ল, চাহ তাহ খাই বৈ আজৰি হৈছোঁ, কিন্তু বৰষুণ যাক দেখি মানে মনটো সেমেকি গৈছে, ভালো লাগিছে। এয়া ইমান বতৰ ক'লা আৰু কি হ'ব বৰষুণৰ ঠিকনা নাই দেই। আজি খোৱা যাব দুপৰীয়া সাজত এই ৰঙালাও আগ বিচাৰি আছোঁ, ৰঙালাও আগৰ চব্জি বনাম। ভাত পানী খাই বৈ উঠি আৰু অথনি দেখিছা নহয় কেনেকুৱা পূৰা বতাহ বৰষুণ আহিলে। তাৰপাছত আৰু মই ভিডিঅ' কৰাই নহ'ল, কাৰণ এয়া বৰষুণৰ কাৰণে ঘৰৰ পৰা ওলোৱাই নহ'ল আৰু সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ। এতিয়া আহিছোঁ খুৰীহঁতৰ ঘৰলৈ। খুৰীহঁতৰ ঘৰত আহি বহিলোঁ অলপ দেৰি, বহি চাহ তাহ খালোঁ। চাহ তাহ খাই মেলি এতিয়া আকৌ যাওঁ ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু এয়া বতৰ একদম বেয়া দেখিছে নহয়, আকৌ বৰষুণ আহিব চাগে এতিয়া, আৰু বৰষুণ দিয়াৰ নিচিনা কৰিছে। কি যে হৈছে জানো আৰু বতৰটো নাজানো, একে বৰষুণ এসপ্তাহে ধৰি তেনেকুৱাই হৈ আছে। এয়া মই যাবলৈ ওলাইছিলোঁ, লগতে মাও আহি পালেহি, বহি আছে কথা পাতি আছেহি। এই আমাৰ দেহা এই আমাৰ দেহা, এই আমাৰ ধুন আহিলোঁ খুৰীহঁতৰ ঘৰতে অলপ দেৰি বহিলোঁ, চাহ তাহ খালোঁ, তামোল অকণমান খাই আছোঁ। আৰু যাম এতিয়া। সেয়া চাওক এই ভাইটি গৈ কি পাণ পাৰিবলৈ গৈছে, চাওক সেয়া পাণ ক'ত কি আছে। সেই সূতাটোৰ ভিতৰত চৰাই পোৱালি আছে, চৰাই পোৱালি দিছে, সি তাতে আছে, সেইটো কাৰণে সি সেইটোকে কৈ আছে। সেই সূতাটোৰ ভিতৰত আছে, জানো এয়া বাঁহৰ সূতা হয়, বাঁহৰ এইটো সূতা মানে কি ডাং আছিলে মেলা, তাৰ ভিতৰত ডাংডাল যেতিয়া এৰুৱাই দিলে তেতিয়া দেখিছা ভাইটিয়ে যে এতিয়া সৰু অকণমান চৰাই পোৱালি 4টা ইয়াতে আছিলে, উৰিব পৰা নাই, উৰিব পৰা হ'লে মানে মাকে চাগে উৰাই লৈ গ'লে হয়। বেয়াও লাগিছে পোৱালিকেইটা দেখি কেনে, কিন্তু কেইদিনমান দিন ধৰি পিনে এনেকৈ সোমাই আছে। আজি ভাইটিয়ে 3-4 দিনমান হ'ল দেখা, সেইটো কাৰণে সি বাৰে পোৱালিকেইটা চাই থাকে, আহি পিনে পোৱালিকেইটা আছেনে নাই আৰু আজি যেতিয়া মই সিহঁতৰ ঘৰলৈ গ'লোঁ তেতিয়া মোকো দেখুৱাই দিছে যে চোৱাচোন চোৱা, এই সূতাৰ ভিতৰতে বাঁহৰ সূতাটোৰ ভিতৰত কেনেকৈ সেয়া 4টা পোৱালি ধুনীয়াকৈ একদম সোমাই আছে। উৰিব পৰা হোৱা নাই, যেতিয়ালৈকে উৰিব পৰা হ'ব চাগে মাকে উৰাই লৈ যাব। তেতিয়াও সি ৰাতিপুৱা যেতিয়াই উঠিব, সন্ধিয়া হওক দুপৰীয়া হওক, সি বাৰে চৰাই পোৱালিকেইটা চায়ে থাকে একদম ধুনীয়াকৈ। পাণ পাৰি অনাটো চাওক পাণ কিয় দিলে থ'ব, মই নকৰোঁ নহয়, দিলে মই চাওক এই পাণ পাৰি আনিছে। আহা দেখুৱাবা, আহা চাওক মোক গালি দি আছে। কি ক'ব এতিয়া, আপোনাৰ পিতেকে যে গালি দি আছে মোক ভিডিঅ' বনোৱাৰ কাৰণে, কওক। কুৰিয়া তামোল খাই আছে, ঘৰলৈ খুৰীহঁতৰ ঘৰৰ পৰা খুৰীহঁতৰ ঘৰৰ পৰা ঘৰলৈ গৈ আছোঁ। আৰু এয়া চাওক না বতৰ, বৰষুণ আহিব না, ৰাতিকে বৰষুণ আহিব দেই। বতৰৰ অৱস্থা একদম বেয়া। এয়া চাওক দেখিছে পূৰা ক'লা হৈ আছে একদম। ঘৰত গৈ মায়ে বনাই আছে পায়স আৰু কোমল চাউল দি, পায়স বনাই আছে। খুৰীহঁতৰ ঘৰৰ পৰা আহি পালোঁ, আহি পাই মায়ে বহাইছে পায়স দেখালে বুলি। এয়া পায়স হৈ গ'ল, এইফালে আমি খাবলৈ লৈছোঁ, এইফালে আমাৰ দেহাক খাবলৈ দিছোঁ। আমাৰ দেহাই খাই আছে, মানে পায়স দিয়াৰ কাৰণটো হ'ল এয়া দেহা মুখত অকণ চকুত তললৈ কৰা,
দেহা মুখত এয়া সৰু সৰু পূৰা ঘামুচি নিচিনা ওলাইছে মুখখন টানি টানি ধৰাৰ কাৰণে এতিয়া তাইক অকণমান গাখীৰ অখৰ লগাব দিলে মায়ে গোটেই মুখখনত ওলাইছে মানে আৰু হাততো অকণ অকণ ওলাইছে সেইটো কাৰণে আজি হ'ল এসপ্তাহ মানে হ'ল এতিয়া মায়ে আগ কৰি পিনে এনেকৈ পায়স দি দিছে সেয়াই আৰু সেইটো কাৰণে পায়স সিজাই খাবলৈ দিছে এয়া ভাত পানী বনোৱা মেলা ৰেডি হৈ গ'ল এয়া দালিটো বইল দালি অকণমান নেমু লৈছোঁ আৰু শুকান জলকীয়া এটা লৈছোঁ এয়া চাটনি কৰিবৰ কাৰণে বেঙেনা আৰু আলু আজি এনেকৈ বইল ভাতে খোৱা হ'ব আৰু ভাতটো খাই লওঁ খাই লৈ লগ পাই খাই বৈ উঠিলোঁ আৰু শুবলৈ যাওঁ এতিয়া বিচনা চিচনা লগাই ৰেডি ইফালে বিজুলী ঢেৰেকণি ঘুম ঘাম ওচৰতে আজি ফাংচনো আছে কি হয় ফাংচন আজি আমাৰ ইয়াত নহয় বাৰু অলপ দূৰত আৰু বাকী এতিয়া ভিডিঅ'টোৰ পৰা বিদায় লওঁ কাইলৈ পুনৰ এটা ভিডিঅ' দি লগ পাই আছোঁ বাই বাই